নিমকিকেইটা একদম পাৰফেক্ট হৈ গৈছে খাব পৰা। আপোনালোকে ঘৰত এনেকুৱা বনাব আৰু খাব। এবাৰ বনাই খাই পেলাই মোক কমেণ্টত জনাব যে এনেকৈ হ'ব বুলি। বনাব পাৰিলে সৰু সুৰা জলকীয়া গুড়ি এনেকৈ মই নিমকিকেইটা একদম ধুনীয়াকৈ আসসালামু আলাইকুম। নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ ঈদ আছে 3 তাৰিখে ঈদ আছে আমাৰ। মই আপোনালোকৰ ঘৰ দুৱাৰৰ কাম কাজৰ ভিডিঅ'টো আপলোড দিছিলোঁ, হয়তো চাইছে। আৰু এতিয়া মই নতুনকৈ কিছুমান নাস্তাৰ আপডেট দিম। আপোনালোকে নাস্তাসমূহ চাব পাৰিব। বহুত ধৰণৰ বস্তু বনাম। নাৰিকলৰ পিঠা, নিমকি, নান কাটা, খাজুৰি, কেক, এভৰিথিং বস্তু বনাম। আপোনালোকে চাওক আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰক। আৰু যদি কিবা ভাল লাগে জনাব মোক। মই আপোনালোকৰ কমেণ্টৰ কাৰণে আশা কৰি আছোঁ। তো বাই। ময়দা লোৱা হৈছে, ইয়াতে জোখ পৰিমাণে নিমখ আৰু কেইটামান ক'লা জিৰা দি দিছোঁ। এইটো আমি সৰু নিমকি বনাম। ইয়াতে মই অকণমান ৰিফাইন দি দিছোঁ, ভালকৈ ৰিফাইন দি দিছোঁ। দি পেলাই এতিয়া পূৰা খাস্তা কৰিম। নিমকি বনালে একচুৱেলি ডালদা দি খাস্তা কৰিব লাগে। মই ডালদায়ে দিছোঁ। মই ৰিফাইন বুলি ক'লোঁ, একচুৱেলি ডালদা দি পেলাই খাস্তা কৰি ল'ব লাগে। আৰু নাৰিকলৰ যিটো পিঠা বনাই সেইটোহে ৰিফাইন দি পেলাই খাস্তা কৰোঁ মই একচুৱেলি নিমকি বনালে ডালদা দি কিনি খাস্তা কৰোঁ, তেতিয়া বহুত মচমচীয়া, খাবলৈ বহুত ভাল হয়। ভিডিঅ'টো ভালকৈ মন কৰিব। খাস্তাখিনি কৰা হোৱাৰ পিছত কুহুমীয়া গৰম পানী দি পেলাই এয়া খচা হৈ আছে, ধুনীয়াকৈ কোমলকৈ খচি ল'ব লাগে। হাতখন দেখি হ'বলৈ বহুত ভয় খাইছে, কথাটো কৈছোঁ মই, কিন্তু মই মালিককহে কামত লগাইছোঁ। ভালকৈ ড'টো বনাই মই 10 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিম। তাৰপিছত 10 মিনিট পিছত আহি পেলাই নিমকিকেইটা বনাম। চাক ভাজিছোঁ, এয়া ভাজা হৈছে। এইকেইটা ইমান ধুনীয়া ব্ৰাউন কালাৰ হৈছে। চাওক, এনেকুৱা কালাৰ কৰি পেলাই ভাজিব। কাটা নিমকি খাবলৈ খুব ধুনীয়া সোৱাদ হয়। আৰু এনেকুৱাই খাস্তা কৰি ল'ব। খাস্তা কৰোঁতে মই অকণমান ডালদা দি লৈছিলোঁ। ডালদা দি খাস্তা কৰিলে বেছি ভাল হয়। তো নিমকি বনোৱাটো ইয়াতে সামৰিলোঁ। নিমকি এনেকুৱাই বনাই, বহুত বেছি কষ্ট নহয়। তেনেহ'লে ব্লগটো শেষ হৈছে। ধন্যবাদ, বাই বাই।